এতিয়া সৰু ছুটি ভিডিঅ' এটা কৰিছোঁ, যিহেতু এইটো আমাৰ এটা মিচিং সমাজৰ এটা মেৰংঘৰ, যাক আমি ৰংগমঞ্চ বুলি কওঁ। এই মেৰংঘৰটোৰ ডিজাইনটো আপোনালোকে চাইছে, একদম মিচিং একদম ৰেবি গাচঙৰ ডিজাইনেৰে ফুটাবিলাক বনোৱা হৈছে আৰু খুবেই এটা আটকধুনীয়াকৈ বনাইছে। আৰু এইটো চাইছে আপোনালোকে, ধুনীয়া এটা ষ্ট্ৰাকচাৰ। এইটো হৈছে মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা প্ৰবাহিত আমাৰ প্ৰতিখন মিচিং সমাজৰ মিচিং গাঁওসমূহলৈকে সেইটো প্ৰদান কৰা হৈছে। আৰু সেইটো এতিয়া ধুনীয়া লাগিছে, আপোনালোকে চাইছে। এইটো ৰেবি গাচঙৰ একজেক্ট ৰেবি গাচঙৰ এটা ডিজাইনৰ এটা হেৰি কৰা হৈছে আৰু খুবেই ভাল লাগে এইটো চাই পেলাই। আৰু ইয়াতে আমাৰ যিটো আমাৰ বছৰৰ প্ৰথম ফাগুনৰ প্ৰথম বুধবাৰ, এইদিনাই আমাৰ এটা আলি আই লৃগাঙৰ এটা চেলিব্ৰেশ্যন হয়, কৃষিভিত্তিক উৎসৱ বুলি আমি যাক কওঁ। সেই যিটো উৎসৱটি এই ঘৰটোতে আমি চেলিব্ৰেশ্যন কৰা হয় একেলগে গোটেই গাঁও মিলি। এয়েহে এনেকৈ প্ৰতিখন গাঁৱতে মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা এটা আবণ্টিত হৈছে আৰু খুবেই ধুনীয়া লাগে। আৰু ইয়াত গোট পিট খাই কৰি পেলাই মিচিং সমাজে সকলোৱে মিলিজুলি এসাঁজ খাই ইয়াতে ফূৰ্তি কৰে, নাচন বাচন কৰে, খোৱাৰ পৰা ট্ৰেডিশ্যনেল গোটেই সেইৰ পৰা ইয়াতে কৰা হয়। আৰু ইয়াকে অলপ আপোনালোকক চমুকৈ দেখুৱালোঁ। এয়া হৈছে আমাৰ মিচিং মেৰংঘৰ, যাক আমি মেৰং অকোম বুলি কওঁ, আৰু এক প্ৰকাৰ অসমীয়াত ক'লে ৰংগমঞ্চ এইটো এটা হৈছে আৰু খুবেই ধুনীয়া লাগে। আৰু আমাৰ সেইটো পৰম্পৰা যিটো কালচাৰ, এইটো হৈছে বাঁহৰ যিটো কামি দিয়ে, কাৰণ ইয়াতে এটা আমাৰ চৰ্দলাই বা অন্যান্য নিদিয়ে, এনেকৈ আমি বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয়। আৰু যিহেতু আজিকালি বাঁহৰ বা কাঠৰ কিছুমান চাহিদাটো কম হৈ গৈছে, সেইকাৰণে কোঠাবিলাক আমি কংক্ৰিট কৰা হৈছে পাৰ্মানেণ্টলি। এইটো অলপ একচুৱেলি ভাল হৈছে আৰু এই ষ্ট্ৰাকচাৰটো। আৰু ইয়াতে আমাৰ মিচিং সমাজে এনেকুৱা ৰংগমঞ্চবিলাকত আলি আই লৃগাং বা যিকোনো উৎসৱ পাৰ্বণ উদযাপন কৰা হয়। সকলোৱে চাই আহিব। মোৰ ধন্যবাদ।